নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক ক'ম এটা কথা, বহুত বিভিন্ন গুৰুত্বপূৰ্ণ কথা। ধৰি লওক আপোনালোকে বেলেগৰ ষ্টেটাছ চাওঁতে বেলেগৰ বহুত ধুনীয়া এডিটিং হয়, এডিট কৰে বঢ়িয়া ধুনীয়া একদম। তেনেহ'লে আপোনাৰো মন যায় ময়ো এনেকুৱাকৈ এডিট কৰিব পাৰিলে। তেনেহ'লে ব্লগ ভিডিঅ' মাত্ৰ আপোনাৰ বাবে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এখন এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনখনৰ নাম প্লে ষ্টৰত পাই যাব, চাৰ্চ কৰিব ইনশ্বট। প্ৰথমতে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যাই চাৰ্চ কৰিব ইনশ্বট। এইটো ইনশ্বট এপ মোৰ আগতেই ডাউনলোড দিয়া আছে, এইটো চাই ল'ব পাৰে। ইনশ্বট ইয়াত মোৰ আছে ইনশ্বট, এইটো এনেকৈ ক্লিক কৰি দিব। ইনশ্বটৰ অহাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ সন্মুখত। ইয়াত ভিডিঅ' বনাব পাৰে, ইয়াত ফটো, ইয়াত ইউজ কৰিব পাৰে। ভিডিঅ' মই প্ৰথমতে বনাম, এটা ভিডিঅ' বনাম। ফটো লৈ ল'ব লাগিব। প্ৰথমতে জাষ্ট এই দুখন লৈ লৈছোঁ। তাৰপিছত ইয়াৰ ৰাইট মাৰি দিব। আপোনালোকে টাইম বঢ়াই দিব পাৰে, যিমান দিয়ে আপোনাৰ কথা। তাৰপিছত আমাৰ ইয়াত ফ্ৰেম চাই ল'ব লাগিব। ইনষ্টাগ্ৰাম ৰিলছ, ইনষ্টাগ্ৰাম ফটো, তাৰপিছত ইউটিউব ভিডিঅ', টিকটক, বিভিন্ন আছে যি লাগে। মই ইয়াত নাউন ফ্ৰেমত লৈ ৰাইট মাৰি দিছোঁ। তাৰপাছত মিউজিক যাব লাগিব। মিউজিকত ইয়াত প্লাছ কৰি দিব লাগিব। ইয়াত আপোনালোকে বিভিন্ন মিউজিক ল'ব পাৰে। মই যিহেতু ইউটিউবত ভিডিঅ' দিম, সেইবাবে মই ন' কপিৰাইট মিউজিক লগাব লাগিব, নহ'লে মোৰ তাত কপি লাগি যাব। ইয়াত বিভিন্ন মিউজিক আছে মোৰ, আপোনাৰ তাত আপুনি যিকোনো ডাউনলোড কৰি লগাই ল'ব পাৰে। মই এইটো মিউজিক ল'ম, ক্লিক কৰিছোঁ। জাষ্ট এইটো মিউজিক। তাৰপাছত আপুনি ইয়াত বেটছ ডিজে টাইপৰ লগাব খুজিলে ইয়াত ক্লিক কৰি দিব। তাৰপিছত ইয়াত যাব, এইটো চাব পাৰে যেনেকুৱা লাগে। ইয়াত ৰঙা ল'লে ৰঙা লগাই দিব পাৰিব, এনেকুৱা লাগে বেটছ লগাই দিব পাৰিব। মই এইটো লগাই দিছোঁ। তাৰপিছত এনেকুৱাকৈ দীঘলকৈ দিব লাগিব। আপোনাৰ যদি গোটাইটো ভিডিঅ'ত লাগি দীঘলকৈ দিব লাগিব। তাৰপাছত এনেকুৱাকৈ ৰাইট মাৰি দিব। আমাৰ ফাইনেলি ভিডিঅ' ৰেডি হৈ গ'ল। তাৰপিছত এনেকুৱাকৈ ল'ব। যদি আপুনি আৰু বেলেগ কিবা গান লয়, মন হীৰা দৈ, বোকা যি লয়, ইয়াত আপুনি তলত এনেদৰে লিখি দিব পাৰিব যি লাগে ইংৰাজীত নতুবা অসমীয়াত। মন হীৰা দৈ, মন এনেকৈ ধৰি লওক মনটোৱে লিখি ল'লাক। তাৰপিছত মনটো যিমান লাগে সিমানলৈ দি দিব পাৰিব এনেকৈ। তাৰপিছত ৰাইট মাৰি দিব। যিহেতু মোক নালাগে, মই অনলি মিউজিক লৈছোঁ, সেইবাবে যদি আপুনি ইউটিউবৰ বাবে ভিডিঅ' বনাই আছে ফটো লৈ, তেনেহ'লে আপুনি ইয়াত ষ্টিকাৰত যাব লাগিব। ষ্টিকাৰত যাই ইয়াত শ্বেয়াৰটো
আপুনি ইয়াত শ্বেয়াৰটো এনেকৈ লগাই দিব পাৰি। তাৰপাছত আপুনি যদি লগাব বিচাৰে ছাবস্ক্ৰাইবটো ইয়াত লগাই দিব পাৰে। তাৰপাছত চাওঁ কিন্তু গোটাই দি দিব লাগিব। ছাবস্ক্ৰাইবটো এনেকৈ লৈ দিব লাগিব। আমাৰ হৈ গ'ল। ইয়াত ছেভ মাৰি ইয়াত কোৱালিটি যি লাগে আপুনি দি দিব পাৰিব। মই এইটো কোৱালিটি লৈছোঁ আৰু এনেকৈ ল'ব আৰু ছেভ মাৰি দিব। ছেভ হৈ যাব ইয়াত এনেদৰে। ছেভ হৈ আছে লাহে লাহে। আমাৰ ভিডিঅ' ছেভ হৈ গ'ল। আপুনি ইনষ্টাগ্ৰামত দিব খুজিলে ইনষ্টাত দিব পাৰে, হোৱাটছএপত দিব খুজিলে হোৱাটছএপত দিব পাৰে, ইউটিউবত দিব খুজিলে দিব পাৰে, ফেচবুকত, টিকটক যি দিয়ে, টুইটাৰ সকলোবোৰ আছে। ইয়াত এনেদৰে দিব পাৰে। একেবাৰে সহজ উপায় ইনশ্বট এপটো ডাউনলোড দি আপোনালোকে কৰি ল'ব। আশা কৰিছোঁ সকলোৱে বুজি পালে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটোত যদি আপুনি পোনপ্ৰথমে আহিছে ছাবস্ক্ৰাইব কৰি দিব।